Hello everyone, welcome back to my YouTube channel. নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। আজি আপোনাৰ আমি মিছামাৰী যাব ওলাইছো মামীৰ ঘৰত। তাত আপোনাৰ আমাৰ সকলো ফেমিলি যাবলৈ ওলাইছো মাৰ ফালৰ মামাহঁতৰ লগত। তাতে আমি কি কৰোঁ আৰু আপোনাৰ কেনেকুৱা লাগিল গৈ সেইবিলাক আপোনালোকে চাব। বিশেষ একো তেনেকা ভিডিঅ' নহয় বাৰু যে কিবা হ'লেও আমি তাত কি বস্তু দেখা পাওঁ আপোনালোকে চাব আৰু ভিডিঅ'টো শেষলৈকে চাব কেনেকুৱা হয়। এতিয়া আমি গৈ আছোঁ মামাহঁতৰ ঘৰত, তাৰপিছত মামাহঁতৰ ঘৰত গাড়ী আহিব, তো আমি যাম। এতিয়া আমি দেউতাৰ ঘৰত পাই গ'লোহি। আমাৰ দেউতাই সেইখিনিতে নমাই পেলাই গুচি গ'ল, আমি পাই গ'লোহি। আইতাহঁত ওলোৱাই নাই, সিয়া কাম কৰি আছে। আইতাহঁত ওলোৱাই নাই। কৰিম এনেই আছোঁ বহি, তাৰপিছত এইফালে তাই আপোনাৰ ষ্টেট নাই মাৰি আছে। তাই পূৰা ওলাই আছে, ইয়াতো আছে ওলাবলৈ, ঘৰত ওলাই আহিছে আকৌ ইয়াত ওলাব। এতিয়া ষ্টেট নাই মাৰি চাওঁ কিমান টাইম হয় যোৱা। বাহিৰত নাযায় ন মানুহৰ ঘৰলৈ। এতিয়া যাবলৈ ৰেডি। অকণমান ৰাস্তাটো অকণমান আগলৈকে ওলাই গৈছোঁ, মানে তাৰ হেৰি গাড়ীখন অলপ আগত আছে বোলে, সেইকাৰণে যাওঁ। এয়া মাহঁত, এয়া আমি গৈ আছোঁ। দুখন গাড়ী গৈছে, এইখনত আমি তিনিজনী বহিছোঁ মামা আগত, আৰু এখন গৈ আছে সেইখনত আছে আইতাহঁত টিনা মামী আইতা এনেকৈ গৈ আছে। তাই ভয় খাইছে ফাৰ্ষ্ট গাড়ীত উঠিছে। এনেই ইমান ডাকুনি, আজি পুৰা ভয়ত একদম খেপুৱা লাগি আছে। জাষ্ট আহি পালোহি আমি, তাৰপিছত আহি আপোনাৰ নামি মেলি চাহ খোৱা নাই বাৰু, জাষ্ট আহি পাইছোঁ। এইখনত আহিছে আপোনাৰ মা আইতা ভণ্টি মামী আইতা আহিছে, আৰু এইখনত আমি আহিছোঁ। সেইখনত মই মা আৰু মামী আহিছোঁ। সেইখনত খাই হ'ল, এটা ষ্টাইলত খাই আছে। চাহ তাহ খাই ল'লোঁ, খাই লৈ এতিয়া অকণ এনেই ওলাই যাম। মামীৰ আইতা আকৌ ঘৰত, খুৰা আকৌ ঘৰত, এনেই অলপ ওলাই যাম মিছামাৰী ফুৰিবৰ কাৰণে। চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগে। আৰু আপোনাৰ আগৰ পুৰণা ঘৰলৈ, তাৰপিছত আপোনাৰ বাৰীত আছোঁ এতিয়া। এয়া লেটেকু গছ, বহুত গছ আছে। কিছুমান গছ চিনিয়ে নাপাওঁ বাৰু, মাহঁতে পায়, মাহঁতে কৈ আছে। ইমান ধুনীয়া জেগাটো, চাওকচোন। বাৰীত আহিছোঁ, এইটো পুখুৰী আছে। লেচু গছ নহয় নে? সৰু হৈ আছে। অকল এটাই নে? তাৰ মুখখন গম পাবি নেখেলে। বিয়া হলে যে নোৱনি বিয়া লাগে। লেটেকু গছডালৰ পাত শিলিখা পাতৰ নিচিনা। এইডালহে একদম একে তলৰ পৰা লাগিছে, একদম ওপৰলৈকে। খাবলৈ বহিছোঁ,
টিহু চাটনি জলকীয়া ইমান গাল কিয় আৰু আছে বাৰু শুই আছোঁ দুইজনে কম পঢ়ি লৈছোঁ বহুত ভাগৰ লাগিছে বহুত বিধু আছিলে একদম মাংস আছিলে লোকেল মাংস গাহৰি মাংস মাছ তাৰপিছত মাছ তাৰপিছত দালি নেমু এই বহুত আছিলে খাই খাই একদম হেৰি লাগি গৈছে এতিয়া অকণ ভাগৰ ৰাজহাঁহ হয় খেদিছিলে ভাই খেদি আহিছে যেনেকে ৰাজহাঁহ হয় এয়া আমি যাব ওলাইছোঁ আৰু যাওঁ আৰু ঘৰলৈ বুলি হৈ গ'ল ইয়াতে বহুত টাইম বহুত ভাগৰ লাগিছে আৰু বহুত হেৰি হৈছে সেইকাৰণে যাওঁ ওলাইছোঁ আমি চব ঘৰ পাইছোঁহি ইমান ভাগৰ লাগিছে ফাংচন এখন আছিল আজি ডবৰগীয়াত তাকে ভাবিছিলোঁ চাব যাম বুলি কিন্তু ইমান ভাগৰ লাগিছে না এতিয়া আমি জেঠাইহঁতৰ ঘৰ পাই গ'লোহি আহি তাৰপিছত জেঠাইহঁতৰ ঘৰ আহি পালোঁ মানে জেঠাইহঁতৰ ঘৰৰ ওচৰতে ফাংচনখন হয় সেইকাৰণে ভাবিছোঁ জেঠাইহঁতৰ ঘৰ তাৰপৰা আহিয়ে ডাইৰেক্ট ইয়ালৈ গুচি আহিলোঁ কাপোৰটো চেঞ্জ কৰিলোঁ বাৰু কাপোৰটো চেঞ্জ কৰি ডাইৰেক্ট ইয়ালৈ আহিলোঁ আহি পেলাই এতিয়া ভাত পানী খাই ইয়াৰ পৰা চাব যাম ওচৰতে তাৰপিছত গৈ পেলাই আকৌ ইয়ালৈকে আহিম ৰাতি থাকিম ৰাতিপুৱাহে চাগে ঘৰলৈ যাম শুনি আছে চাগে ফাংচনৰ বাজি আছে অলপ অলপকৈ ফাংচন বহুত ফাংচন চালোঁ ফাংচন চাই মেলি এতিয়া আহিছোঁ আহি পেলাই ইয়াতে এখন বহিছোঁ দৰ্জাখন খোলক তাৰপিছত হয়গৈ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কমেণ্ট লাইক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক